আজি যেতিয়া মই ৰাতিপুৱা শুই উঠিছিলোঁ তেতিয়া যে মই চাইছোঁ মানে আকাশখন ইমান ধুনীয়া হৈ আছে দেখিবৰ কাৰণে তো ভাবিলোঁ যে ভিডিঅ' এটা কৰি ৰাখোঁ তো আপোনালোকেও চাব পাৰে ইমান ধুনীয়া দেখাইছে আকাশখন হে গাইজ গুড মৰ্ণিং আৰু এতিয়া মই ওপৰত বহি ৰ'দ লৈ আছোঁ যিহেতু আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ মই ভুলক্ৰমে উঠিলোঁ চাগৈ কাৰণ মই সোনকালে কেতিয়াও নুঠো এইটো কাৰণে ওপৰতে বহি লৈ পিনে ৰ'দ লৈ আছোঁ অলপমান তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু এইটো আমাৰ কিটো বহুত বদমাছ হয় ক'ৰ পৰা কি বস্তুবোৰ আনি থাকে নহয় আৰু এতিয়া ভিতৰৰ পৰা কি কৰিছে বেলুন এটা লৈ আহিছে তো আজি মই আপোনালোক এটা বস্তু দেখুৱাম তো আশা কৰোঁ যাতে আপোনালোকে চাই ভাল পাব হে গাইজ মই যে আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি বস্তুটো আৰু সেই বস্তুটো হৈছে এইটো আৰু এইটো মানে এটা মেমৰি হৈ ৰ'ব একেবাৰে যিহেতু মই একেখন ইউনিভাৰ্চিটিতে মই বেচলাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ লগতে মাষ্টাৰ ডিগ্ৰী এইবাৰ কমপ্লিট কৰিছোঁ তো যেতিয়া আমি আছিলোঁ বেচলাৰ ডিগ্ৰী কৰিছিলোঁ শেষৰ দিনাখন আমি এইবিলাক টি চাৰ্টত লিখিছিলোঁ এইটো সদায় মনত থাকি যাব আৰু এয়া মোৰ ফ্ৰেণ্ড চাহানাই লিখিছে এইটো আৰু তাৰ ওচৰত থকা এইটো লিখিছে জলিচা মোৰ খুব ভাল ফ্ৰেণ্ড হয় আৰু তাই এটা চেমত মোৰ ফিল্ড ৱৰ্ক পাৰ্টনাৰ আছিলে তো আমি থাৰ্ড চেমত কৰিছিলোঁ তো তাইও লিখিছে এইখিনি কথা বাকী মোৰ ফ্ৰেণ্ডবিলাকো লিখিছে আৰু এইটো বস্তু সকলোৰে লগত এটা নাই এটা হ'লেও থাকে যেনেকৈ আমি কলেজ লাইফটো শেষ কৰিছোঁ বা স্কুল লাইফটো শেষ কৰিছোঁ তেতিয়াও থাকে যে লাষ্টৰ শেষৰ দিনাখন সকলোৱে আমি লিখোঁ যাতে পাছত এইবিলাক উলিয়াই যাতে মনত পৰে আমি এনেকুৱা কৰিছোঁ তেনেকুৱা কৰিছোঁ এইবিলাক আৰু আমি কোনোৱে কল্পনা কৰা নাছিলোঁ যে কৰোণা আহি পিনে যে সকলোখিনি শেষ কৰি দিব না আমি ফ্ৰেণ্ডছক লগ পাইছোঁ না টিচাৰক লগ পাইছোঁ কলেজ লাইফটো মানে তেনেকৈ শেষ হৈ গ'ল আমি অকল ফাৰ্ষ্ট চেমটোৱে মানে MSW কৰিছিলোঁ তেতিয়া ফাৰ্ষ্ট চেমটোৱে পালোঁ মানে অফলাইন হিচাপে ফ্ৰেণ্ডছখিনিক লগ পালোঁ তাৰপিছত ছেকেণ্ড চেমৰ পৰা একেবাৰে লাষ্ট চেমলৈকে ফ'ৰ্থ চেমলৈকে চব বস্তু অনলাইনতে হ'ল আৰু অনলাইনতে শেষ হৈ গ'ল তেনেকৈ আমাৰ মানে কলেজ লাইফটো শেষ হৈ থাকিলে কাৰো ওচৰত যাব নোৱাৰি কাকো দেখা কৰিব নোৱাৰি যেতিয়া পাছত লাহে লাহে খুলিলে তেতিয়া আমি অকল কলেজত যি ছাবমিট দিব লগা আছিলে সেইবিলাক দিবলৈ গ'লোঁ তেতিয়াওচোন প্ৰায়ভাগক লগ পোৱা নাযায় কাৰণ চবেই নিজৰ টাইম মিলি আহে তো মানে আমি এই MSW যে কৰিব গ'লোঁ তাত আমি ফেয়াৰৱেল বা লগ নাপালোঁ কাকো এনেকুৱা এটা হ'ব বুলি আমি কোনো ভবা নাছিলোঁ মানে আৰু এই ফুলটো মায়ে বজাৰৰ পৰা কিনি আনিছিলে বহুত ধুনীয়া হয় দেখিবৰ কাৰণে আৰু বাকী থকা ফুলবিলাক যোনবিলাক ফুলা নাছিলে সেইবিলাক এতিয়া ফুলিবলৈ লৈছিলে কাৰণ মোৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ কিছুমান ফুল তাত মানে ফুলিবলৈ বাকী আছিলে আৰু এয়া মৌ মাখি হয়নে নহয় নাজানো ক'ৰবাৰ পৰা সদায় আহে ইয়াত থকা গুড় আৰু পিঠাগুড়ি কিবিলাক খাই আৰু গুচি যায়গৈ মই কি কৰিছোঁ মানে মনে মনে ভিতৰৰ পৰা আৰু গুড় লৈ আনিছোঁ ইয়াত দি দিছোঁ তহঁতি খা আৰু এইজোপা গছত আমলৈবিলাকে বাঁহ লৈ আছে তাৰ আগবাৰ মোৰ পাপাই মানে কি কৰিছিলে আমলৈবিলাক আনি এনেকৈ মেলি দিছিলে তো তাহাঁতি তেতিয়া বাঁহ সাজিছিলে এটা সময়ত এনেকুৱা হ'ল মানে বহুত ডাঙৰ বতাহ ধুমুহা আৰু বৰষুণ দিলে সেইটো কাৰণে তাহাঁতৰ মানে বাঁহটো ভাগি থাকিলে সেইটো কাৰণে বেলেগত গুচি গ'ল আৰু এইফালে আমাৰ কিটুৱে ৰ'দত কি কৰিছে একদম টোপনিয়াই ৰৈ আছে তলৰ ফালৰ পৰা কোন আহিব গৰু ছাগলী যোন আহে তাকে ধৰিম বুলি আছে আৰু এতিয়া আমি দুজনী গৈ আছোঁ লগৰ এজনী ঘৰলৈ হাই মানুহ নিচিনা লাগিছে নামটো কি আছিলে ফিফি হেল্ল' ফিফি চুলিখিনি তিতি আছে তাই তিতি আছে পানী খাওঁতে তাই ডুবি যায় আকৌ চুলিখিনি ইমান মৰম লগাইছে তোমালোকৰ আছে নি আমাৰ লোকে আৰু তাই গম পালে যে মই ভিডিঅ' কৰি আছোঁ বুলি তাই কৈছে নকৰিবি ইমান গেলা হৈ আছোঁ বুলি তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে আছিল আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তাই মানে কুকুৰলৈ বিৰাটে ভয় খায়